Hello, Hello, how are you? I'm fine. আজি কি বনাইছা তুমি? মই আজি সম্ভৰ বনাবলৈ লৈছোঁ। Okay, কেনেকৈ বনাবা সম্ভৰ? বুট দাইল আৰু ৰহৰ দাইল তিয়াই থৈছিলোঁ আৰু 2 ঘণ্টামান আগতে তিয়াই থলোঁ আৰু এতিয়া সেইখিনি কুকাৰত তুলি দিছোঁ। Okay. আৰু লগতে চব্জি দিছোঁ। ভেন্দি, বেঙেনা, গাজৰ, কোমোৰা, পোৰাকল এইখিনিয়ে দিছোঁ আৰু। Okay, nice. আৰু লগত ইডলি বনাবানে? বনাম। ইডলিৰ কাৰণে মই এইখিনি যোগাৰ কৰি থৈছোঁ। এইখিনি হেৰি বাকলি নথকা মাটি দাইল আৰু সেই চাউলৰ গুড়ি। চাউল আৰু মাটি দাইল দুইখিনি মই তিয়াই থৈছিলোঁ কালি ৰাতিয়ে আৰু আজি পানীখিনি টুকি এতিয়া খুনি মিক্স কৰি থৈছোঁ। ইয়াত অলপ জালুক গুড়ি মিহলাই দিছোঁ। নাইচ। বহুত স্মুথ লাগিছে দেই বেটাৰটো। টেষ্টি হ'ব চাগে ন খাবলৈ? টেষ্টিটো হ'বই। Hello, you're back again. Yes. এতিয়া কি বনাই আছা তুমি? এতিয়া সম্ভাৰখিনি এয়া মানে অলপ কুকাৰত সিজাই ল'লোঁ। সিজাই পেলাই আকৌ এতিয়া মানে পাতিলা লৈ দিছোঁ। উতলিবলৈ দিছোঁ ভালকৈ। উতলি এইখিনি যেতিয়া গলি যাব মানে তৰকা লগত প্ৰথমতে পিঁয়াজ দিম। পিঁয়াজ নিদিওঁ, প্ৰথমতে হেৰি দিম, জিৰা দিম। এয়া জিৰা দিছোঁ। তাৰপিছত এয়া ৰাই দিম। ইমানখিনিমান ৰাই দিব লাগিব। 1 চামুচমান হ'বনে? হ'ব। 1 চামুচ ৰাই। তাৰপিছত ইমানখিনি পিঁয়াজ। Okay. পিঁয়াজ বেছি দিব নালাগে। পিঁয়াজ অলৰেডি তাৰমানে মই সিজাওঁতে দি দিছোঁ ডাঙৰ পিঁয়াজ এটা। Okay. মানে ভাজিতে সৰু পিঁয়াজটো দিলেও হ'ব, মানে মিডিয়াম চাইজৰ। Okay. মই এইখিনিত এতিয়ালৈকে নিমখ হালধি একো নাই দিয়া। এটা তেল মৰাৰ পাছত নিমখ হালধি মছলা চাম্বাৰ মছলা চব দিম। আচ্ছা, ঠিক আছে। অলপ কালাৰ হ'বৰ কাৰণে ৰঙা জলকীয়া গুড়িও দিম, কাশ্মীৰী মিৰ্চ যিটো কয়। আচ্ছা, এইটো কিমান দেৰি এতিয়া ভুনিব লাগিব? অকণমান ৰঙা হ'বলৈ দি দিম। অকণমান আৰু ফ্ৰাই হ'ব লাগিব। একচুৱেলি মই মানে হেৰি শুকুৱাই থৈছোঁ কাৰিপাত্তাখিনি। এইখিনি কাৰিপাত্তা নেকি? ধুই পেলাই শুকুৱাই থৈছোঁ। এইখিনি কাৰিপাত্তা। Wow, fresh. একদম ফ্ৰেছ। ইয়াৰ চেণ্ট, গুণ চব আছে। Nice. Wow. Tasty লাগিছে দেই। এয়া মই তৰকা লগায়ে দিলোঁ। এয়া হালধিও দি দিছোঁ লগতে। গৰম তেলত হালধিটো দিলে কালাৰটো ভাল হ'ব। ইয়াত মই এয়া অকণমান ৰঙা জলকীয়া গুড়ি দিছোঁ। এইটো মানে কাশ্মীৰী মিৰ্চ, এনেই কালাৰ হ'বৰ কাৰণে ভাল। আৰু এইখিনি হৈছে মেইন বস্তু। এইখিনি হয় এইটো তাৰমানে চাম্বাৰ মছলা। চাম্বাৰ মছলা? এইখিনি চাম্বাৰ মছলা। আচ্ছা, এইটো আমি এইটো কিনিবলৈ পাই যাব বজাৰত। আজিকালি কিনিবলৈ পায় চাম্বাৰ মছলা। এইটো টেঙা, জ্বলা, মিঠা চব মিক্স থাকে। এইটো খুব টেষ্টি বস্তু। তেতিয়া চাম্বাৰখনৰ টেষ্ট উঠে। আচ্ছা, এইটোত ইয়াৰ টেঙাটো চলিবনে নে আৰু অকণমান টেঙা দিব লাগিব? মই সেইকাৰণে ইমলি আনি থৈছোঁ। ইমলি মানে আমাৰ হৈছে তেতেলী। লিকুইড তেতেলী আজিকালি বজাৰত কিনিবলৈ পায়। এয়া তেতেলী আনি থৈছোঁ। ইয়াৰ পৰা অকণমান দি দিম আৰু আধা চামুচমান দিম। এইটো ইমানখিনি। এয়া ইমলি মানে তেতেলী। সৰুকাললৈ মনত পৰি যায় যেতিয়া তেতেলী বুলি কয় কোনোবাই। তেতেলীবোৰ আমি সৰুতে পকা তেতেলীবোৰ যে খাইছিলোঁ, কি যে ভাল লাগে নিমখ লগাই লগাই। এতিয়া টেঙা খাই দিছিলোঁ, এতিয়া কিন্তু বেছি টেঙা খাব নোৱাৰোঁ। আকৌ পিটিব লাগিব, দেখুৱাম দেই। এইটো মানে অলপমান পিহি যদি দিওঁ এইটোৰে, এইখিনি মিক্স হৈ যাব।
আমি পিহি দিব লাগিব তেতিয়া দাইল গলা মানে যিখিনি দাইল আছে সেইখিনি গলি গৈছে আৰু পিহি দিলে মিলি যাব খুব ধুনীয়া হ'ব তেতিয়া খাবলৈ মানে কি হয় কনসিস্টেন্সিটো স্মুথ হ'ব ন ওকে এতিয়া মই ইয়াত নিমখ দিয়াই নাই নিমখ দিমহে ওকে নিমখটো সদায় লাষ্টত দিব নিমখটো সদায় লাষ্টত তেতিয়াহে জানিম কিমানখিনি লাগিব কিমান নালাগিব সেইকাৰণে নিমখটো আমি ইয়াৰ জোলৰ পৰিমাণটো চাইহে আমি ইয়াত নিমখ দিম দেই এইখিনি জোলত ইমানখিনি আধা চামুচমান দিলে হৈ যাব হ'বতো লাগে চাওঁ এবাৰ টেষ্ট কৰিও চাব লাগিব একদম প্ৰপাৰ হৈছে তুমি অকমান খাই চাবা নেকি দিয়াচোন ইয়াম আৰু ইয়ামি দিব লাগিব নেকি নাজানো মোৰতো ঠিকেই লাগিছে তুমি চোৱাচোন ইমান আন্দাজ নাই বাট আই থিংক ইটছ অ'কে ফাইন একদম খুব ধুনীয়া হৈছে গলি গ'ল দেখিছা এইটো কেনেকৈ ইমান ধুনীয়াকৈ কেনেকৈ গলি গ'ল বাৰু এইটো যে মেচ কৰি দিলোঁ সেইটো কাৰণে Oh my god মোৰ এতিয়া চাম্ভাৰ হৈ গ'ল মই এতিয়া ইডলিখিনি মানে মই সব ৰেডি কৰিয়ে থৈছোঁ ইডলিখিনি বনাম আৰু ওকে এয়া আমাৰ কোকো হা কোকোয়ে সদায় আমি যেতিয়া কিবা এটা বনাওঁ নতুন বস্তু আহিলে কোকো আহে আৰু কিচেনলৈ আহিবই আজি কোকো আপোনাৰ কেনেকুৱা লাগিছে মায়ে আজি ইডলি চাম্বাৰ বনাব এক্সাইটেড ন ময়ো বহুত এক্সাইটেড হয় নেকি হয়তো কালি কোকোৰ 5 মাহ পুৰা হৈ গ'ল হে হেপী বাৰ্থডে বয় এক হেতা দি দিলে আমাৰ এটা ইডলি হৈ যাব এই হেতাখন ইডলিৰ কাৰণে অত্যন্ত ধুনীয়া একদম জোখৰ হয় নেকি অকণ তেল লগাই দিম আচ্ছা চামুচেৰে তেল লগাই দিছা ন কি তেল কি এইটো ৰিফাইন তেল অকণ লগাই ল'ব লাগে তেতিয়া মানে ইডলিটো যেতিয়া এৰুৱাব সময়ত একো দিগদাৰ নহয় আচ্ছা ওকে কেইটা ইডলি হ'ব ইয়াত 12টাতো বহুত ইডলি হয় একেবাৰতে 12টা আৰু দুবাৰ অগা পিছাকে যদি বনোৱা দুইবাৰ 24টা ইডলি তুমি পাবা কোকো ডাঙৰীয়া দেখোন তোমাৰ ওচৰত বহি আছে কিবা খাবলৈ পাব একচুৱেলি এইটো যে ইডলি নাজানে ভাল কিবা খোৱা বস্তু পাম বুলি আহিছে কোকোৱে খাই ভাল পায় এনেকে ভৰাব লাগে এইটো ইয়াত অকণমান পানী দি পেলাই পানী আছিলে নেকি পানী অকণমান দি ইয়াত মই কাপৰ মাৰি তুলি দিম গেছৰ পানী চাগে হ'ব নেকি এয়া হৈ গ'ল ইমান ধুনীয়া কুকাৰটো এইটো একচুৱেলি ইডলি কুকাৰে হয় এইটো এতিয়া মই গেছত তুলি দিম ব'লা হুইছেল মাৰি গ'লে এইটো কি বনাইছা চাটনি নাৰিকল আৰু বুট দাইলখিনি অকণমান ভাজি ল'ব লাগে আৰু তাৰপিছত নাৰিকল মিক্সিত নাৰিকল আৰু বুট দাইল আধা নাৰিকল দিলা ন এফাল নাৰিকল দিছোঁ আৰু বুট দাইল 1 চামুচমান দিলে হয় 4 চামুচ 1 চামুচ বুট দাইল দিলে হৈ যায় মই খুন্দিলোঁ মিক্সিত ইয়াৰ পেষ্টটো বনালোঁ এতিয়া মই ইডলিখিনি মই তোমাক দেখুৱাই দিছোঁ ৰ'বা ইডলি হৈ গ'ল মোৰ টেষ্টি লাগিছে দেই মই গোটেইকেইটা নমাই দিম এয়া মাই গড
So yummy. এয়া ইডলি চাটনি আৰু এইকেইটা ইডলি Wow. গৰম গৰম ইডলি Thank you. Oh wow. একদম ফ্লাইং সচাৰৰ নিচিনা লাগিছে মানে Yeah. UFO. ইডলি গৰম গৰম ইডলি চাটনি অ প্লেট অনা নাই প্লেট এয়া হ'ল ফাইনেল প্ৰডাক্ট ইডলি চাটনি নাৰিয়েল চাটনি এণ্ড সাম্বাৰ কেনেকুৱা লাগিছে কি বনাইছে আপুনি ইমান এনেকৈ কওক এইখিনি ইডলি আজি মই ইডলি বনালোঁ বহুত ভাল লাগিছে খাই বিৰাট টেষ্টি হৈছে থেংক ইউ মই এতিয়ালৈকে টেষ্ট কৰা নাই কৰিম আৰু এইখিনি চাম্ভাৰ এইখিনি চাম্ভাৰ ৱাও বিৰাট মজা হৈছে দেই আৰু এইখিনি চাটনি নাৰিকল আৰু বুট দাইলখিনি অকণমান গৰম কৰি ল'ব লাগে আৰু নাৰিকলৰ চাটনি থেংক ইউ ছ' মাছ ৱেলকাম